ও দুচকুৰ কাজলে ও পগলা আয়ো কলিজাটো ও সদায় ৰাতি ৰাতি এতিয়া যদি শুবলৈ নিদিয়ে ডাঙৰ হলে কি হব ও মই হলো বলি এবাৰতো কামেই খতম হা মই হলো বলিয়া তোৰেও বলিয়া এতিয়া যদি মোলে বলিয়া হয় পঢ়া লিখা কোনে কৰিব হা বাপৰে বাপ এই গাল দুখন দেখিলে এনেকুৱা লাগে যেন আপেল এটা লাগি আছে পটককে টানি খাই দিওঁ অথনিকে আহি পেলাই মোক পিছফালৰ পৰা মাতি আছে মই বোলে চাওঁ ফটো তুলিব লাগে এখন ডাইৰেক্ট কৈছে যি কি নহওক এনেকুৱা এটা পৰিৱেশ হলে ভাল লাগে আৰু একচুৱেলি আমাৰ গীতবোৰ হয় আমাৰ ককাইদেউসকলৰ লগত মোৰ প্ৰেম প্ৰীতিটো বেছি অকণ পিছফালে যাওক না আৰু বেছি ভাল লাগিব তেতিয়া দুচকুৰ কাজলে এইফালে গাব পাৰিব মই চাম আচ্ছা শুনক মোক 3টা ষ্টিক চক্ৰপণীয়ে গিফ্ট দিছে 3টা মাংস যোনফালে বেছি ভালকে গায় মই এটা ষ্টিক গিফ্ট দি দিম আপোনালোকক হ'ব লেটছ ষ্টাৰ্ট বেছি আগলৈ নাযাওঁ ঠিক আছে গাত যিমান জোৰ আছে সিমান চিঞৰিব তোমালে আৰু এটা বস্তু গিফ্ট আহিছে কি আহিছে বা এটা কেমেৰা এফালে আহিলে ভাল লাগিব এইটো বেছি ভাল হলে মই খাম কিন্তু কাকো নিদিওঁ তোমালে এটা খুব ধুনীয়া গিফ্ট আহিছে কি বা ডেকাসকলে লৈ আহিছে আয়ো দিয়া দিয়া গিফ্ট লোৱাত বিৰাট ভাল মই একেবাৰে মানে আচল বস্তুটো আহিছে খাই দিয়া পেট নুফুলিলে হৈছে দেই মই বাকী দিম নেকি বঢ়িয়া এতিয়া গানকেইটা ভাল হ'ব দিয়া এইটো লাটুৱে খাইছিলে লাটু নাই যে সেইকাৰণে মই লাটুৰ ভাগটো খাই দিছো মাতটো বহি থাকিলে নেকি বাইদেউসকলে গাবনে বস্তুটো পেটলে নাযাওঁতে ভৰি পাক খাইছে দেখো কিবা হৈছে দুচকুৰ কাজলে চিঞৰিবলৈ দিয়া নাই গাবলৈ দিছো দেই কাজল লগাই লগাই আহিছে চবে গাব নোৱাৰিলে কিহৰ কাজল লগাই আৰু দুচকুৰ কাজলে আজিকালি পিছে বোৱাৰীবোৰৰ টোপনি এনেও নাই ফেচবুক আহিছে নহয় হাই কি কৰিছা বাবু ভাত খালা হৈ থাকিব হয় নাই গতিকে 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 কথাটো এনেকুৱা ধৰণৰ যে দুচকুৰ কাজলেতো পগলা কৰিবই লাগিব নকৰিলেহে জেং আছে দেই আকৌ বা গাবা জোৰকে দুচকুৰ কাজলে সদায় ৰাতি ৰাতি